আজি যে বাই ইলেকশ্যন হ'বলৈ গৈ আছে সেইটোত ভেটি মজবুত কৰাই নহয়, আমি অলৰেডি জিকিয়ে আছোঁ। কাৰণ আপোনালোকে সকলোৱে জানে যে দুটা পাৰ্টিৰ যি কাৰ্যকৰ্তা আজি আপোনালোকে উৎসাহ ইয়াতে চাইছে, তাতে এনেকৈ জল পটপট যে এইখন চিট আৰু বেলেগৰ হাতত নাযায়। এইটো আমাৰ যৌথ যুক্তিত আমি আমাৰ প্ৰাৰ্থীক জিকাই ল'ব পাৰিম, সেইটোত কোনো ডাউট নাই। বিভিন্ন দলৰ পৰা যেনেকৈ পাইছোঁ তৃণমূলৰ যিখিনি কাম কাজ ইমান দিনে মানুহে চাইছে, আৰু অসমত কিবা বিশেষকৈ আমাৰ PTC অঞ্চলত তৃণমূলৰ কি ভেটি আছে আপোনালোকে নিজেও গম পায়। তেওঁলোকে আজিলৈকে ডিষ্ট্ৰিক্ট কি বাদ দিয়ক, তেওঁলোকে আজিলৈকে ডিষ্ট্ৰিক্টৰ সভাপতি কোন তেওঁলোকে এইটো ডিক্লেয়াৰ কৰিব পৰা নাই। তো তেওঁলোকে ইলেকশ্যন আহিব, এনেকৈ TMCৰ দৰে আৰু হাজাৰটো দল আহিব, তেওঁলোকে নিজৰ প্ৰপগেণ্ডা চলাব। এইটো নৰ্মেল বিষয়। ভাৰতীয় ৰাজনীতিত যি ৰাজনীতিত আমি বাস কৰি আছোঁ, ইয়াতে গণতান্ত্ৰিকভাৱে সকলো পাৰ্টিৰ অধিকাৰ আছে। তেওঁলোকেও আহিব, তেওঁলোকে আহি বেছিকৈ বেছি হয়তো পাৰ্টি এটা দিব পাৰে, কিবা কাক ছাপোৰ্ট কৰিব পাৰে। সেইটোৰ বাহিৰে তেওঁলোকৰতো কোনো ইয়াতে এক্সিষ্টেঞ্চ নাই। আৰু TMC আমাৰ ইয়াতে কোনো গুৰুত্বপূৰ্ণ ভূমিকা আগতো নাছিল, এতিয়াও নাই, বৰ্তমানো নাই, আৰু ভৱিষ্যতো নক'ব। কনফাৰ্ম। প্ৰথমতে আপোনালোকে এই কথাটো বুজিব লাগিব দুটা ফালে। আজি এটা খালী মাটি আছে, মই গৈ ঘৰ বনাইছোঁ, এইটোতো এনেও ইলিগেল। আৰু ইলিগেল মানুহ যিকেইজনে তেওঁলোকৰ ঘৰ বান্ধিছিলে সেইটো জেগাত, চৰকাৰে তেওঁলোকক বাৰম্বাৰ জাননী দিছে যে আপোনালোকে এইখিনি জেগা এৰি দিয়ক, এইটো বেলেগ এটা কামে গভৰ্ণমেণ্টে ইউজ কৰিব, তেওঁলোকে এৰা নাই। তো ৰাজনৈতিক আৰু এইটো বঢ়াৰ কাৰণে বহুত দল সংগঠনে বিভিন্ন পাৰ্টীয়ে এইটো এটা উচ্চতামূলক বহুত কমেণ্ট কৰি আছে। কিন্তু গভৰ্ণমেণ্টৰ দায়িত্ব যিখিনি গভৰ্ণমেণ্টে আগতে তেওঁলোকক জনাইছিল, বাৰম্বাৰ তেওঁলোকে জনোৱাৰ পিছত তেওঁলোকে একো ষ্টেপ লোৱা নাই। তাৰপিছত গৈ তেওঁলোকক অভিযান যিখিনি চলাব লগা হৈছে সেইটো দৰকাৰ নিমিত্তে কৰা হৈছে। আৰু তাতে তেওঁলোকৰে বহুত মাটি এতিয়ালৈকেও তেওঁলোকে বেদখল কৰি আছে। সেই বেদখল মাটিটো তেওঁলোকে বহুতে কেছ দিছে, 200 পৰিয়ালে। সেই কেছ যিখিনি দিছে গভৰ্ণমেণ্টে তেওঁলোকক হাত দিয়া নাই। কিন্তু আন মাটিবোৰ যিকেইটা 4,500 বিঘাৰ বা 7,000 বিঘাৰ কথা শুনি আছোঁ, ইমান বহল মাটি, তাতে হাজাৰো নিবনুৱা কাম কৰি তাত খাব পাৰিব। এই মাটিটো আমি কিয় বেলেগ এটা কাৰণত যোন নেকি তাতে কোনো এক্সিষ্টেঞ্চ নাই, তেওঁলোকক আমি কিয় তাতে বহিবলৈ সুযোগ দিম? আৰু তেওঁলোকক বাৰম্বাৰ যিহেতুকে ৰিকুৱেষ্ট কৰা হৈছে গভৰ্ণমেণ্টৰ ফালৰ পৰা, তাৰপিছতে এইখিনি কৰা হৈছে। বেলেগে গৈ ইয়াতে পলিটিকেল প্ৰপগেণ্ডাই কৰে। যৌথ চৰকাৰৰ পাৰ্টি বা দল হিচাপে আমি UPPL, BJP আৰু JSP আমি আছোঁ। আৰু আমি চবেই জানো যে অসমত 6টা উপনিৰ্বাচন হ'বলগীয়া আছে। ইয়াৰ ভিতৰত 28 নম্বৰ গোসাইগাঁও সমষ্টিৰ ইয়াত নিৰ্বাচনটো অনুষ্ঠিত হ'ব। গতিকে নিৰ্বাচন যিহেতুকে ডিক্লেয়াৰ নকৰাকৈ অতি চমুকৈ চাপি আহিছে, ইয়াক লক্ষ্য কৰি পেলাই আমি আমাৰ বুথ লেভেলৰ পৰা আৰম্ভ কৰি ইয়াৰ প্ৰাইমেৰী আছে, শক্তি আছে, ইয়াত আমাৰ ব্লক আছে, এইবিলাক লৈ পেলাই আমি আলোচনা কৰিছোঁ যে আগন্তুক নিৰ্বাচনত যাতে আমি আৰু এটা ভোট ৰাইজৰ পৰা পাবলৈ সক্ষম বা ৰাইজে যাতে আমাক সোৱাদি জনায়। কাৰণ আমি যোৱাবাৰ দেখিবলৈ পাইছোঁ অলপ ভোটৰ কাৰণে আমাৰ কেণ্ডিডেটে হাৰিব লগা হৈছে। গতিকে এইবাৰ যাতে তেনেকুৱা নহয়। আকৌ আমি দেখিবলৈ পাইছোঁ এইবাৰ আমাৰ জিকাটো অতিকে সহজ হৈ যাব। কিয় সহজ হৈ যাব? যে যোৱাবেলি মহাজোঁটত যিসকল দলবিলাকে একেলগে আছিলে, এইবাৰ সিহঁতে একজোট হৈ থকা নাই। এতিয়া সিহঁতে মহাজোঁটত ভঙাই পেলাই এটা বেলেগকৈ সিহঁতে খেলিব। গতিকে 28 নম্বৰ গোসাইগাঁও সমষ্টিত মহাজোঁট হিচাপে যিখিনি ভোট পাইছিলে তাৰ পৰা 4-5টা ভাগ হৈ যাব। আৰু আমাৰ 3টা দলৰ যিখিনি ভোট আমি পাইছিলোঁ এইটো আকৌ বাঢ়ি যাব। তাৰমানে এইটোৱে আমি সহজে অনুমান কৰিব পাৰোঁ নিশ্চয়কৈ আমি ইমান সহজতে জিকি যাম। কিন্তু ইলেকশ্যন বুলি আমি লোৱা নাই, তথাপিওতো আমি কাম কৰিম, হাৰ্ড ৱাৰ্ক কৰিম। আৰু আমাৰ চৰকাৰৰ আঁচনিসমূহক ৰাইজক আমি অৱগত কৰাবৰ কাৰণে বা দিবৰ কাৰণে চেষ্টা চলাই আছোঁ। গতিকে ৰাইজে এতিয়া কৈ আছে যে আমি চৰকাৰৰ লগতে থাকিম। গতিকে আমি ভাবোঁ আজিৰ যিটো আলোচনা ফলপ্ৰসূ হোৱাৰ লগতে আগন্তুক নিৰ্বাচনত আমি জিকি যোৱাৰ কাৰণে আমি কৌশল ৰচনা কৰিছোঁ, আৰু এই কৌশলটো নিশ্চয় আমি ছাকচেছ হ'ব বুলি ধৰি লৈছোঁ। কিন্তু সিহঁতেতো নতুনকৈ আহিব, একো কৰিব নোৱাৰিব। কিন্তু আজিৰ তাৰিখত এটাই কথা যে আমাৰ দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কোনো এটা দলকে আজিৰ তাৰিখত আমি থিৰাং কৰিব পৰা নাই।